নমস্কাৰ, মই শান্তনু। এতিয়া ওলাই আহিছোঁ মাজুলী ৰিচিপশ্যন এটাত কাম কৰিবলৈ। বাকীখিনি আপোনালোকক আগলৈ দেখাই আছোঁ, ব'লক। প্ৰায় 50 কিলোমিটাৰমান গাড়ী চলাই আহি বিয়াঘৰ পালোহি দে ৰাইজ। আজি ৰিচিপশ্যনটো ডক্টৰ জাহ্নু এণ্ড ডক্টৰ মানসী ভকৰ হৈ দে ৰাইজ। ভিতৰত সোমাই আহিয়ে পেণ্ডেলটোৰ ডেক'ৰেশ্যন দেখি ভাল লাগি গ'ল। তেওঁলোকে স্পেণ্ড কৰা বেষ্ট টাইমখিনি ফটোৰ দ্বাৰা সংৰক্ষণ কৰি পেণ্ডেলৰ ডেক'ৰেশ্যনৰ ডিজাইন হিচাপে ব্যৱহাৰ কৰিছে। এয়া আজিৰ দৰা কইনা। তাৰ অলপ সময় পাছতে আমি খাবলৈ গ'লোঁ। খোৱাত মাছ, মাংসৰ পনীৰ পৰা ধৰি সকলো আছিল দে ৰাইজ। ৰাতি হোৱাৰ লগে লগে অলপ অলপকৈ বিহু ষ্টাৰ্ট হ'লেই। পিছে ছিংগাৰৰ লগতে বাদ্যযন্ত্ৰ বজোৱা টীম এটাও আহিছিল। বিহু হৈ থাকিলে আৰু অসমীয়া মানুহ ৰৈ থাকিব পাৰেনে? নোৱাৰে দে ৰাইজ, সকলো লাগি গ'ল বিহু নচাত। আমিও এইফালে মেমৰিকেইটা বেকআপ দিয়াত লাগি গ'লোঁ। শেষত দৰা কইনাৰ অলপ ফটো ভিডিঅ' লৈ ল'লোঁ। ভিডিঅ'টো চাই চাগে ভাবিছে থাম্বনেইলটোত মিছাকে দিছে। নহয় দেই ৰাইজ, দৰা কইনা বৰ্তমান USA-তে থাকে। তেওঁলোকে তাতে নাগৰিকত্ব পালে। সেইবাবে ময়ো থাম্বনেইলত USA দৰা কইনা বুলিয়ে লিখিছোঁ। বাৰু আজিলৈ ইমানেই। বাই।